নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। মই বিন্দু কুমাৰে আপোনালোকৰ এই চেনেল যাযাবৰী টক শ্ব'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ কাষলৈ লৈ আহিছোঁ। আজি এইটো এটা স্পেচিয়েল ভিডিঅ', এখন অসমীয়া ৱেব ছিৰিজ ৰুদ্ৰনীল উত্তৰপুৰুষ, যিখন ৰিল ড্ৰামা এপত উপলব্ধ হৈছে। আৰু এই ৱেব ছিৰিজখনৰ বিষয়ে মই মনৰ দুটামান ভাৱ প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। আহক তেতিয়া পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো পদ্মলোচন বৰুৱাৰ ঘৰ নহয় জানো? কিন্তু আপুনি ৰুদ্ৰ দুৱৰা, প্ৰাইভেট ডিটেক্টিভ। মিষ্টাৰ বৰুৱাই মাতিছিল মোক। ছাৰ যোৱাকালি ৰাতি ঢুকাল। তোমাৰ দাদাক তুমি কিমান চিনিব? ইউ ডু নট স্পেয়াৰ এনিৱান, ৰাইট? হয়, ৰুদ্ৰনীল উত্তৰপুৰুষ এখন ডিটেক্টিভ ক্ৰাইম থ্ৰিলাৰ অসমীয়া ৱেব ছিৰিজ হয়, যিখন পৰিচালনা কৰিছে অনুপম কৌশিক বৰাই। আৰু ইয়াত মুখ্য ভূমিকাত অভিনয় কৰিছে শ্ৰদ্ধাৰ তপন দাস ছাৰ, প্ৰাঞ্জল শইকীয়া ছাৰ, বিভূতিভূষণ হাজৰিকা, নিতালী দাস বাইদেউ, মিণ্টু বৰুৱা দা, মনোজ বৰকটকী আৰু অনুপম কৌশিক বৰাই নিজে। এজন দৰ্শক হিচাপে এই ৱেব ছিৰিজখন মই ৰিল ড্ৰামা এপত চালোঁ আৰু সঁচাকৈ এইখন চাই মোৰ বহুত ভাল লাগিলে। এইখন এখন মাষ্ট ৱাচ অসমীয়া ৱেব ছিৰিজ হয়। ইয়াত ষ্ট্ৰং পইণ্টো আছে আৰু উইক পইণ্টো আছে। এজন দৰ্শক হিচাপে মোৰ ষ্ট্ৰং পইণ্ট আৰু উইক পইণ্ট দুয়োটা চকুত পৰিল, সেয়া মই ইয়াত ভিডিঅ'টোত ক'ম। এইখন এখন স্পেচিয়েল ৱেব ছিৰিজ হয়, কিয়নো অসমৰ প্ৰেক্ষাপট, অসমৰ পটভূমিত কিতাপৰ পৃষ্ঠাত ডিটেক্টিভ কেৰেক্টাৰ আছে, কিন্তু ভিজুৱেলি ডিটেক্টিভ কেৰেক্টাৰ খুব কম। ইয়াত ৰুদ্ৰ দুৱাৰা যোনটো কেৰেক্টাৰ তপন দাসে প্লে' কৰিছে, হয়তো অসমীয়া চিনেমা বা ৱেব ছিৰিজৰ জগতত হয়তো এই ৰুদ্ৰ দুৱাৰাৰ কেৰেক্টাৰ, ডিটেক্টিভ কেৰেক্টাৰটো প্ৰথম। এতিয়া আহক এই ৱেব ছিৰিজখনৰ মই ষ্ট্ৰং পইণ্ট কি দেখা পালোঁ সেয়া আপোনালোকৰ লগত কৈ লওঁ। প্ৰথম ষ্ট্ৰং পইণ্ট হৈছে ইয়াৰ ষ্টৰী। সঁচাকৈ কৈছোঁ, অসমৰ প্ৰেক্ষাপটত ইমান ধুনীয়াকৈ ৰহস্যধৰ্মী এটা কাহিনী অনুপম কৌশিক বৰাই লিখিছে আৰু পৰিচালনা কৰিছে, সঁচাকৈ প্ৰশংসনীয়। ষ্টৰীও আপোনালোকে ভাল পাব। ছেকেণ্ড ষ্ট্ৰং পইণ্টটো হৈছে ইয়াৰ BGM। ইয়াৰ BGMটোৱে সঁচাকৈ দৃশ্যসমূহৰ লগত মোক কানেক্ট ফিল কৰালে। আৰু ইণ্ট্ৰডাকশ্যনত এটা BGM বাজে, না 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 বুলি তেনেকৈ টাইপৰ, আৰু একদম মিষ্ট্ৰী ভাইব দিয়া এটা BGM। সঁচাকৈ এই ছিৰিজখনৰ BGM অৰ্থাৎ আৱহ সংগীতে মোক সঁচাকৈ ইমপ্ৰেছ কৰিলে। নেক্সট ষ্ট্ৰং পইণ্টটো হৈছে ইয়াত অভিনয়। তপন দাস ছাৰে জাষ্ট নেইলড ইট। এই মানুহজন, মানে তেখেতৰ প্ৰকাশভংগী, তেখেতৰ ডাইলগ ডেলিভাৰী হওক, তেখেতৰ চকুৰ চাৱনি হওক, কথা কোৱাৰ ষ্টাইল হওক, বডি লেংগুৱেজ হওক, একদম পাৰফেক্ট। সঁচা কথা কৈছোঁ, পাৰফেক্ট। ৰুদ্ৰ দুৱাৰাৰ কেৰেক্টাৰো তেখেতে যিটো অভিনয় কৰিছে, মইতো সঁচাকৈ কানেক্ট ফিল কৰিলোঁ, মজা লাগিল তেখেতৰ অভিনয়। প্ৰাঞ্জল শইকীয়া ছাৰো ইয়াত ভাল অভিনয় কৰিছে, আৰু বাকী সকলো অভিনেতা অভিনেত্ৰীও ইয়াত কাম ভাল। নেক্সট ষ্ট্ৰং পইণ্টটো হৈছে এই ছিৰিজখনৰ কেমেৰা কাম খুব ভাল হৈছে। কিছুমান দৃশ্যত কেমেৰাৰ এংগলটোৱে বা কেমেৰা শ্বটসমূহে খুব ভালদৰে ফুটাই তুলিছে বুলি মোৰ অনুভৱ হ'ল। এতিয়া ভাল দিশ যেনেকৈ আছে, কিছুমান উইক পইণ্টটো মোৰ চকুত পৰিলে। প্ৰথমেই কৈ লৈছোঁ, প্ৰথম উইক পইণ্টটো হৈছে এই ছিৰিজখনৰ কেৰেক্টাৰ ডেভেলপমেণ্ট। ৰুদ্ৰ দুৱাৰাৰ কেৰেক্টাৰটো ভালদৰে লিখা হৈছে, কিন্তু কেৰেক্টাৰ ডেভেলপমেণ্ট আৰু প্ৰয়োজন আছিলে, কাৰণ তেখেতৰ এটা বেক ষ্টৰী প্ৰয়োজন হৈছিলে। ঘপককৈ তেখেতে ছিৰিজখনত ওলাই যায় যে তেখেত এজন নামী ডিটেক্টিভ হয়, বহুত কেছ ছল্ভ কৰিছে, কিন্তু তেখেতৰ এটা বেক ষ্টৰী যদি ভিজুৱেলি দেখুৱালেহেঁতেন আৰু ভাল ইম্পেক্ট পৰিলেহেঁতেন বুলি মোৰ অনুভৱ হ'লহেঁতেন। নেক্সট উইক পইণ্টটো মোৰ চকুত পৰিলে যে ইয়াত কিছুমান দৃশ্যত এডিটিং, মানে এটা চিনৰ পৰা আনটো চিনলৈ যাওঁতে যিটো এডিটিং হ'ল, সেইটো অকণমান শ্বাৰ্প হ'ব লাগিছিলে বুলি মোৰ এজন দৰ্শক হিচাপে ফিল হ'ল। নেক্সট উইক পইণ্টটো মোৰ ইয়াৰ চকুত পৰিলে যে যদিও ষ্টৰীটো ভাল, কিন্তু আৰু এটা এপিছ'ডত যদি কাহিনীটো আৰু ভালদৰে যদি ডেভেলপ কৰিলহেঁতেন, তেতিয়া চাগে আৰু অলপ ভাল হ'লহেঁতেন। কিন্তু হ'লেও এই ছিৰিজখন এখন মজা মাষ্ট ৱাচ ছিৰিজ হয়, বিশেষকৈ ইয়াত টুইষ্ট এণ্ড টাৰ্ণছ। সঁচাকৈ ইয়াৰ যিটো টুইষ্ট মই অলৰেডি প্ৰেডিক্ট কৰিলোঁ, আৰু লাষ্টত গৈ অলমষ্ট সেয়াই হ'ল, কিন্তু তাতো টুইষ্ট আছে। মই যিটো টুইষ্ট এজুম কৰিলোঁ সেইটোৱে ওলালেগৈ, কিন্তু তাতো পৰিচালক তথা কাহিনীকাৰে ইমান ধুনীয়াকৈ টুইষ্ট আৰু এটা দি দিলে, দিমাগ মানে হিলি গ'ল। সঁচা কথা কৈছোঁ, টুইষ্ট মজা আছিলে। অনুপম কৌশিক বৰাই যিহেতু তেখেতে কাহিনী লিখিছে, তেখেতে ইমান ধুনীয়াকৈ কাহিনীটোত টুইষ্ট এণ্ড টাৰ্ণছ হেণ্ডেল কৰিলে, সঁচাকৈ প্ৰশংসা পাত্ৰ। এইখন এখন মাষ্ট ৱাচ ৱেব ছিৰিজ হয়, অসমীয়া ৱেব ছিৰিজ। প্লিজ চাব। আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে, মোৰ এই মতামতটো, প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আৰু যদি অন্তৰৰ পৰা কয়, প্লিজ চেনেলটো ছাপোৰ্ট কৰিব বুলি ৰিকুৱেষ্ট কৰিলোঁ। ধন্যবাদ।